হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ বিটিছ কিটচেনলৈ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাষলৈ। আজি মই কলডিলৰ ভাজি বনাম। মই আজি কলডিলৰ ভাজিটো অলপ বেলেগকৈ বনাম। চাওকচোন মই কেনেকৈ বনাওঁ। তাৰ কাৰণে মই লৈছোঁ এটা কলডিল। মই ভীমকলৰ কলডিল লৈছোঁ। কেইটামান মচুৰ দাল লৈছোঁ। এইখিনি মই আধা ঘণ্টা আগতে ভিজাই ৰাখিছিলোঁ। এটা ডাঙৰ আলু মই এইখিনি সৰু সৰু কৰি কুটি লৈছোঁ। দুটা মিডিয়াম চাইজৰ পিঁয়াজ মই মিহি মিহিকৈ কুটি লৈছোঁ। কেইটামান কেঁচা জলকীয়া আৰু 3 খিলামান তেজপাত। মছলাৰ ভিতৰত লৈছোঁ মই অলপ পাঁচফোৰণ, দুটা শুকান জলকীয়া, হালধি, নিমখ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু অলপ মিঠাতেল। আপোনালোকে বেলেগ মছলাও ল'ব পাৰে। এতিয়া মই এটা বাচনত অলপ পানী লৈছোঁ, 1 চামুচ নিমখ দি লৈছোঁ আৰু অলপ হালধি দি ল'ম। এনেকৈ কৰিলে তেতিয়া কলডিলৰ আমাৰ হাতত চেকো নালাগিব আৰু ভাজিখিনিও ক'লা নহ'ব। এতিয়া কলডিলৰ আঠা নালাগিবলৈ মই পিহনাখনতো মিঠাতেল সানি লৈছোঁ। এতিয়া মই কলডিলটো গুচাই ল'ম আৰু ফুলখিনি ছাইডত এটা বাতিত ৰাখি ৰাখি গৈছোঁ। সেইখিনিও দিও মই বনাম। চাবচোন মই কেনেকৈ বনাওঁ। এয়া মই গোটেইটো গুচাই ল'লোঁ। এতিয়া পিহনাখন পাতি লৈছোঁ আৰু কলডিলটো এতিয়া ৰুকি ল'ম। এয়া ৰুকি হৈছে আৰু আধাখিনি। মই গোটেইটো ৰুকি লওঁ। এয়া ৰুকি হৈ গ'ল গোটেইখিনি। এতিয়া মই ভালদৰে চেপি ল'ম। কলডিল কাটোতে এনেকৈ নিমখ হালধিকণ দিলে ভাল, তেতিয়া আপোনাৰ হাতত চেক নালাগিব আৰু নখবোৰো চাফা থাকিব। এয়া মই গোটেইখিনি চেপি ল'লোঁ ধুনীয়া কৰি। এতিয়া মই কলডিলত থকা ফুলটো বাছি ল'ম। এনেকৈ ভিতৰত ছিঙি দিলে এটা ভিতৰত সৰু গুটি পাব। এই গুটিটো আমি উলিয়াই দিব লাগে, নহ'লে ভাজিকণ তিতা তিতা লাগিব। মই এতিয়া গোটেইকেইটা এনেকৈ বাছি ল'ম। এয়া মই গোটেইখিনি চাফা কৰি ল'লোঁ গুটিটো উলিয়াই। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই ল'ম। এতিয়া মই কলডিলৰ ফুলকেইটাও সৰু সৰু কৰি কাটি ল'ম। গোটেইখিনি কাটি ল'লোঁ। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছোঁ। অলপমান মিঠাতেল দি দিম। তেল গৰম হোৱাত এতিয়া মই পাঁচফোৰণখিনিও দি দিলোঁ। শুকান জলকীয়া দুটাও দি দিলোঁ। তেজপাত 3 খিলাও দি দিলোঁ। পাঁচফোৰণখিনি ৰঙচুৱা হোৱাত এতিয়া মই পিঁয়াজখিনিও দি লৈছোঁ। পিঁয়াজখিনিও মই এতিয়া অলপ ৰঙা কৰি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত এতিয়া মই কেঁচা জলকীয়াকেইটাও দি দিলোঁ। আলুখিনিও এতিয়া দি দিম। ধুনীয়াকৈ এইখিনি লৰাই ল'ম। এতিয়া সোৱাদমতে নিমখ দিম আৰু অলপ হালধি দি দিম। জিৰা পাউডাৰ দি দিছোঁ। মই 1 চামুচ জিৰা পাউডাৰ লৈছোঁ। ধনিয়া পাউডাৰ 1 চামুচ লৈছোঁ আৰু গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া কাটি ৰখা কলডিলখিনি আৰু কলডিলৰ ফুলখিনিও দি দিম আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি মছলাৰ লগত ভাজি ল'ম। এতিয়া দালিখিনিও দি দিম। মই গেছটো মিডিয়াম ফ্লেমতে ৰাখিছোঁ। দালিখিনিৰ লগত এতিয়া মিক্স কৰি ল'ম গোটেইখিনি। এতিয়া মই ঢাকনখন 5 মিনিটৰ বাবে লগাই দিম। 5 মিনিট হৈ গ'ল। মই আৰু এবাৰ লৰাই ল'ম। এতিয়া মই এই কফি কাপটো হিচাপে পানী লৈছোঁ অলপ আৰু পানীখিনি দি দিম। যিহেতু মই গ্ৰেভি কৰিম, মই পানী বেছি লোৱা নাই। ভালদৰে মিক্স কৰি ল'ম আৰু পুনৰ এবাৰ মই ঢাকনখন লগাই দিম 5 মিনিটৰ বাবে। মই মাজত আহি আকৌ এবাৰ লৰাই দিছোঁ যাতে লাগি নধৰক। মই ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। ভালদৰে লৰাই দিওঁ। আকৌ ঢাকন লগাই দিম।
এয়া সম্পূৰ্ণ 5 মিনিট হৈ গ'ল। দেখিছেনে তৰকাৰীখিনি কিমান ধুনীয়াকৈ সিজি গ'ল। বহুত ধুনীয়া স্মেল এটা আহিছে। এতিয়া মই এটা বাটিত উলিয়াই ল'ম। এয়া আমাৰ কলডিলৰ ভাজি ৰেডি। কিমান ইজি হয় নহয়নে বাৰু বনাবলৈ। যিসকলে এনেকৈ ট্ৰাই কৰা নাই এবাৰ আপোনালোকে ট্ৰাই কৰিবচোন ঘৰত মই বনোৱাৰ দৰে আৰু খোৱাত ল'ব গৰম ভাতৰ লগত। বহুত টেষ্ট লাগে। যিহেতু কলডিল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভালো হয়, বহুত উপকাৰী হয়। আপোনালোকে এবাৰ বনাই চাব আৰু খাই চাব। যদি আজি মোৰ ৰেচিপিটো আপোনালোকে ভাল পালে লাইক কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো। যিসকল নতুন হয় মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আপোনালোকৰ কাষলৈ নতুন নতুন ডিছ লৈ আহিম। থেংক ইউ ফৰ ৱাটছিং।